নমস্কাৰ বন্ধু বান্ধৱীসকল, এবি টিপছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বিষ্ণু মেধি। আজি আপোনালোকক এটা নতুন বিষয় লৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। বিষয়টো হৈছে আপোনালোকৰ যদি এনেকুৱা নতুন ATM কাৰ্ড আহে তেনেহ'লে ইয়াৰ পিন জেনেৰেট কেনেকৈ কৰিব সেই বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোত মই জনাবলৈ ওলাইছোঁ। চাওক, এইখন মোৰ নতুন ATM আহিছে। আগৰখন SBI ডেট গ'লগৈ, গতিকে এইখন নতুন ATM SBI বেংকৰ পৰা পঠিয়াইছে। আজি মই তাৰে পিন জেনেৰেট কৰিবলৈ ওলাইছোঁ, গতিকে ভিডিঅ'টো চাই থাকক। আৰু এটা কথা বন্ধুসকল, এই ATMৰ পিন জেনেৰেট কৰিবলৈ হ'লে আপোনালোকক লাগিব আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আৰু ATM কাৰ্ডখনটো লাগিবই। লগতে লাগিব আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল, সেইটো লৈ যাব লগত। তাতেই মেছেজ আহিব। এতিয়া বন্ধুসকল, মই এটা ATMলৈ আহিছোঁ। ইয়াত দুটা ATM মেচিন আছে, চাওক। এইটো এটা ATM, এইটো ব্লিংক কৰি আছে। এতিয়া মই এক ATM কাৰ্ডখন লৈ লৈছোঁ। কাৰ্ডৰ যিটো চিপ থাকে সেইটো ওপৰ ফালে দিব, এনেদৰে সোমোৱাই দিব। চাওক, এতিয়া এইটো পেজ ওলাইছে। এতিয়া মই যিটো পিন জেনেৰেশ্যন সেইটোত ক্লিক কৰিছোঁ আৰু লগে লগে আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ দিব লাগিব ইয়াত। মই এতিয়া বেংকৰ একাউণ্ট নম্বৰ দিছোঁ। ইয়াৰ পিছতে মই কনফাৰ্ম বুলি যিটো আছে সেইটোত ক্লিক কৰিছোঁ আৰু ইয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো দিব লাগিব। বেংকৰ লগত যিটো কানেক্ট আছে সেইটো মই দি দিছোঁ। এতিয়া কনফাৰ্ম কৰি দিছোঁ। কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব, যিটো 24 ঘণ্টাৰ কাৰণে এটা পিন নম্বৰ দিয়া থাকে। এই পিন নম্বৰটো আপোনালোকে 24 ঘণ্টাৰ ভিতৰত সলনি কৰিব লাগিব। এতিয়া মই কাৰ্ডখন এই ATMটোৰ পৰা উলিয়াই দিছোঁ। ইয়াৰ পিছত মই পুনৰ ATM কাৰ্ডখন এই ATM মেচিনটোত ভৰাই দিম। ভৰোৱাৰ লগে লগে আপোনালোকে ATMত এটা নতুন পেজ দেখা পাব। চাওক, এইটো পেজ দেখা পাইছে। এতিয়া যিটো বেংকিং বুলি লিখা আছে তাত আপোনালোকে ক্লিক কৰিব। যদি স্ক্ৰীন টাচ হয় স্ক্ৰীনত ক্লিক কৰিব। এতিয়া লেংগুৱেজ চিলেক্ট কৰক। মই ইংলিছ চিলেক্ট কৰিছোঁ আৰু ইয়াত আপোনালোকে 10ৰ পৰা 99 ভিতৰত যিকোনো দুটা নম্বৰ টাইপ কৰি য়েছ বুলি ক্লিক কৰক। লগে লগে আপোনালোকে মোবাইলত যিটো পিন আহিছিলে সেইটো মাৰক। 4টা পিন যে আহিছিলে সেইটো ইয়াত মাৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে পিন চেঞ্জ যিটো দেখিছে সেই বুটামটোত ক্লিক কৰক। এতিয়া আপোনালোকে আপোনালোকৰ নতুন পিন নম্বৰ যি দিব বিচাৰে 4টা নম্বৰ সেইটো দি দিয়ক। এণ্টাৰ মাৰক। আকৌ নতুন নম্বৰটোৱে মাৰিব লাগিব। লগে লগে আপোনালোকে এনেকুৱা পেজ এটা দেখা পাব, দেখিছে। এতিয়া ছাকচেছ বুলি দেখুৱাইছে আৰু ATMখন আপোনালোকে এতিয়া উলিয়াই ল'ব পাৰে। ATMৰ পিন যিহেতু চেঞ্জ হৈ গ'ল, গতিকে মই এতিয়া টকাকে অলপ উলিয়াই চাওঁ। বেংকিং মাৰিছোঁ, লেংগুৱেজ চিলেক্ট কৰিছোঁ। এতিয়া যিকোনো দুটা নম্বৰ মাৰি দিম। তাৰপিছত য়েছ মাৰিছোঁ। এতিয়া মই মোৰ নতুন পিন নম্বৰটো মাৰি দিছোঁ, যিটো মই বনাই লৈছিলোঁ। তাৰপিছত ইয়াত আপোনালোকে পিন কৰিবনে নকৰে কাগজ সেইটো সুধিছে। মই নকৰোঁ বুলি দিছোঁ। মই এতিয়া 2000 টকা মাৰি দিছোঁ।
দেখিছে We kindly request you to remove your helmet. কিন্তু এই এটিএমটো টকা নাই যেহেতু সেইকাৰণে টকা নেপালো গতিকে এয়া আছিল ভিডিঅ'টো বন্ধুসকল